बाक्सा जिल्लानि तामुलपुर महकुमानि बेन्दोंआव गोग्लैनाय फानि टेंकिनिफ्राय बेरहांगापुरनि थांनाय लामानि गेजेराव थानाय मथंगा दैमाया सिगां समनिफ्रायनो बे ओनसोलनि रायजो राजाखौ गोबां जेंनायाव खोख्लैबोदों। नागापुर, आमलाइगुरि, बेरहांगापुर बायदि बायदि गामिनि गोबां फरायसा आरो रायजो राजाफोरनो बे दैमाखौ बारबोनानै कुमारिकाटा, तामुलपुर, रंगिया, दारांगा मेलायाव फैनो गोनां जायो। अखा हायोब्लानो भुटान हाजोनिफ्राय बोहैबोनाय मथंगा दैमानि दैया बांबोनानै बे लामाजों हान्थिनाय फरायसा फरायसुलि, बेरामि सुबुंफोर आरो रायजो राजाखौ गोबां जेंनायाव खोख्लैदों। बेनि अनगायैबो बे दैमानि दैया साखाथियाव रायजो जाबोनाय सुबुंफोरनि आबाद फोथार, हाखौ खुरखालांनानै जेंनायाव खोख्लैदों आरो खहा खालामदों। बेनिखायनो बे ओनसोलनि रायजो राजाफ्रा खुंथाय गोहोआव थानाय बिटिआर सोरखारखौ 5 बोसोरनि गेजेरावनो मथंगा दैमानि सायाव दालां लुफुंथारनांगोन होनना खावलायदों। 58 नं तामुलपुर সমষ্টিত আণ্ডাৰত পানী টেংকি আৰু নাগাপুৰ বিহংগপুৰ অহা যি ৰাস্তা, এই ৰাস্তাৰ মাজত মথংগা নদী আছে আৰু এই মথংগা নদীত আমি বহুত এই অঞ্চলত ৰাইজে বহুত কষ্ট পাইছে। তো ইয়াৰ কাৰণে আমি সেইটো বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰক অনুৰোধ কৰিব খুজিছোঁ যে যাহাতে ছাৰে এই মথংগা নদীৰ ওপৰত ব্ৰিজখন 5 বছৰৰ মাজত অতি সোনকালে যাহাতে বনাই দিয়ে। এই অঞ্চলত ৰাইজে বহুত কষ্ট পাইছে। এই অঞ্চলত ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী বহুত দুখ পাইছে, বহুত কষ্ট পাইছে। আজি আমাৰ এই অঞ্চলত ল'ৰা ছোৱালীয়ে কুমাৰিকাটা কলেজত যায়, টাওগাংবাৰী বড়ো মিডিয়াম হাইস্কুলত যায় আৰু UN একাডেমি গণেশগুৰি যায়। তো এই ল'ৰা ছোৱালীয়ে আজি বহুত কষ্ট পাইছে। তো ইয়াৰ কাৰণে আমি অনুৰোধ কৰিব খুজিছোঁ যাতে বিটিআৰৰ চিফ প্ৰমোদ ছাৰে অতি সোনকালে এই ব্যৱস্থাটো কৰি দিয়ে। তো আমি সেইটোৱে ক'বলৈ খোজোঁ যে এই অঞ্চলত ৰাইজেও বহুত কষ্ট পাইছে। বেমাৰী আমি কুমাৰিকাটা লৈ যাব লাগে, আমি লাওপাৰা দি লৈ যাব লাগে, বহুত দূৰ হয়। তো যোনটো আমি কুমাৰিকাটাৰ শ্বৰ্ট ৰাস্তা হয়, এই ৰাস্তা দি আমি যাব নোৱাৰে বাৰিষা বতৰত। তো এই অঞ্চলত ৰাইজে বহুত কষ্ট পাইছে। তো ইয়াৰ কাৰণে আমি বিটিআৰ চিফ প্ৰমোদ বড়ো ছাৰত আমি অনুৰোধ কৰিছোঁ ছাৰে অতি সোনকালে এই ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰীৰ কাৰণে আৰু এই অঞ্চলত ৰাইজৰ কাৰণে যাতে অতি সোনকালে এই 5 বছৰৰ মাজত ছাৰে যাতে পানী টেংকি নাগাপুৰ বিহংগপুৰত অহা যি ৰাস্তা, এই ৰাস্তাৰ মাজত যি মথংগা নদী, এই মথংগা নদীৰ ওপৰত যাতে অতি সোনকালে ছাৰে ব্ৰিজৰ ব্যৱস্থা লয়। তো ইয়াৰ কাৰণে মই এই অঞ্চলত ৰাইজক ছাৰত অনুৰোধ কৰিছোঁ যে ছাৰে অতি সোনকালে এই 5 বছৰৰ মাজত যাতে এই মথংগা নদীৰ ওপৰত যাতে ব্ৰিজখন বনাই দিয়ে। নমস্কাৰ।